দেখিছা ফ্ৰেছ ফ্ৰেছ ধুনু ধুনু খাব লাগে সদায় ঘৰত আমি কৰি অলপ অলপকৈ অ'কে সেইটো কাৰণে ফাৰ্মিং কৰিব লাগে ধুনু ধুনুকৈ অলপ অলপকৈ ঘৰত খেতি কৰিব লাগে সৰু সৰুকৈ। নমস্কাৰ, আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ অকণমানি বাৰীখনত আমি কি কি খেতি কৰিছোঁ বলকচোন অকণমান চাওঁ। এই চব আমাৰ মটৰ গছ হয় দেই। চিঙা মটৰ চিঙা চিঙা উঠোৱা প্ৰতিটো গছ মাতি দিয়া ভাইটিক মাতি দিয়া। চব হৈ গ'ল মটৰ গছ হয় ন, আমাৰ ঘৰৰ মটৰ গছ হয়। বেগটো হেৰি ওচৰত আছে ন, পকেটত নহয় নবহে হাতত দিয়া। প্ৰতিটো এইফালে আছে। এই চব বকলি চোৱা বেটা, এই চব বকলি হয় চোৱা গুলু, এই চব বকলি হয় চোৱা। বকলি ফুল ফুলিছে আমাৰ, বকলিবিলাকৰ ফুল ফুলিছে। এটা ওলকবি এটা উঠাই দিবা হাচোন গুলু। বস্তু চোৱা বাহিৰত লাগিছে। আহা ওলকবি ওলকবি ছিঙিবা আহা। সেইফালে ওলকবি কেইটা লাগিছে আহা 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 সেইকেইটা টানি দিয়া। টানা তলৰ পৰা ধৰি টাঙা, ওপৰলৈ দাঙি দিয়া। ভাইটি এটা ছিঙি দিয়া, উঠাই দিয়া। ওলকবি ডাঙৰ ওলকবি, সেইটো ডাঙৰ আছে বোলা, সেইটো ডাঙৰ মই ধৰি আছো। সেইটো ডাঙৰ ওলকবি ইফালে দি যাওঁ নকছো কিবা। সেইটো ডাঙৰ ওলকবি, ডাঙৰটো চিঙা উঠা। এইটো সেইটো মাজৰটো সেইটো উঠাই দিয়া ওপৰলৈ দাঙি ভৰাই দিয়া, বেগত ভৰাই দিবা। ডাঙা ওপৰলৈ ডাঙা, ভালকৈ ডাঙা চিঙা। ভৰাই দিয়া। সেইটো নহয় সেই ডাঙৰটো ভাইটিৰ লগত যোৱা অকণমান হেল্প কৰি দিয়া। ভাইটি নোৱাৰিছে উঘালি দিওঁ। দুইটা ডাঙা ধুনু ধুনুকৈ উঠাই দিয়া। উঠোৱা ভালকৈ এখন মেলি লোৱা, মেলি দিয়া ধুনীয়াকৈ। দুটা হ'ব নাই ককা সোধা আগতে, দুটাই হ'ব দুটাই হৈ যাব। আহা এতিয়া বেলেগ উঠা, আলু খান্দিবা আহা। নাই এইটো থাকিব দিয়া, এতিয়া দুটাই থাকিব দিয়া। এতিয়া পিছত ছিঙিবা। এই চব দেখিছে নাই ব্ৰকলিবিলাক গছবিলাক, ব্ৰকলি গছবিলাক ডাঙৰ হোৱা। বলা পটেটো বিনছবিলাক দেখিছে নাই? দুটামান বিনছ ছিঙা, বিনছ গছ। বিন হয় চোৱা, এটা চিঙা হাতেদি চিঙা। এনেকৈ এটা চিঙা লাহে লাহে, এটা চিঙা। হৈছে ইয়াত ভৰাই দিয়া। ইয়াত আছে বিনছ, এইচব নহয় বিনছ। এইফালে বিনছ হয় চোৱা, এইচব বিন চিঙা চোৱা। এইফালে আহাচোন তুমি, মই যামগৈ নহ'লে। কোনবিলাক এইটো জিলিমিলি শাক হয়। সেইটো বিনছবিলাক চিঙি গৈছে। এই গছবিলাক আগত আছে বিনছ। এইজোপা গছ বিন, এইচব বিনবিলাক লাগি আছে। চিঙা এটা চিঙা। সেই গছজোপা নহয়, এটা চিঙা আকৌ ভাইটি নিচিনা। এটা এই বিনছ ভৰাই দেখিছে কেনেকৈ এটা ছিঙিছে। চিঙা এটা দুটা ছিঙিলেই, তুমি এতিয়া দুটা ছিঙিলাই। চব নিচিঙিবা। আমাৰ বাৰী এয়া শাক, ধুনু শাক, তাজা শাক খাম দেই আজি। পটেটো উঘালিব লাগে। ব'লা পটেটো ছিঙিবা ব'লা। পটেটো লাহে সেইফালে ককাৰ ওচৰত সেইফালে আছে ব'লা। শুকাইছে সেইখিনি হৈছে। মাই গড, তাজা পটেটো। একদম তাজা পটেটো হৈছে দেই। ধুনু তাজা পটেটো ভৰাই দিয়া, বেগত ভৰাই দিয়া। ভৰাই দিয়া। পটেটো
পটেটো তাজা তাজা পটেটো ককাৰ লগত পটেটো উঘালিছে আমাৰ বেটাই ধুনু ধুনুকে ৱাও ডাইৰেক্ট ভৰাই দিয়া তাৰপিছত পটেটো ওলাইছে চোৱা ধুনু 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 হৈছে দেই পটেটোখিনি এইখিনি লোৱা পটেটো লোৱা ৱাও চবেই খাব লাগিব দেই পটেটো খাব লাগে পুৰি পুৰি খাব লাগিব ভাজি ভাজি খাব লাগিব পটেটো এই চোৱা পটেটোবিলাক ওলাব এতিয়া দেই মাটিত সোমাই আছে দেখিছা একদম ফ্ৰেছ পটেটো ওলাইছে দেই আমাৰ ৱাও তলত আছে ঐ একো নহয় ধুই আহিবলৈ এইটো মানে লাহে লাহে কৰিব লাগে পটেটো মাই গড ধুনু পটেটো ওলাইছে ডাঙৰ পটেটো ওলাইছে দেই আমাৰ এবাৰ ধুনু পটেটো ওলাইছে দেই মাই গড ধুনু পটেটো এই সব পটেটো বিনস ওলকবি ৱাও ধুনু বস্তু ওলাইছে দেই এই সব লাই শাকবিলাক আমাৰ হেৰি হৈ গৈছে ফুল ফুলি গৈছে লাই শাক জিলিমিলি শাক মূলা ফেৰেছ এইসব চোৱা এটা আমাৰ অনিয়ন গছ কিন্তু এইখিনি ডাঙৰ হোৱা নাই এতিয়া সৰু হৈ আছে অনিয়নবিলাক সৰু হৈ আছে দেখিছা চাবা বেছি চকুত সোমাব চাবা ৱাও ধুনুকে খানা পাইছা থাকি গ'ল হৈ যাব এফালৰ পৰা কিনাৰৰ পৰা খালে বেটা এইখিনি এটা দুটা কেৰট হ'ল খালি সৰু হৈ আছে আকৌ ডাঙৰ হ'ব লাগিব এইটো কেৰট এইটো কেৰট গছ সেইকেইটা এনেকুৱা কালাৰৰখিনি কেৰট গছ হয় টমেটো সেইফালে টমেটো চাওঁগৈ বোলা আমি ডাঙৰ হোৱা নাই এতিয়ালৈকে চোৱা আমাৰ চিলি ৰেড চিলি গ্ৰীণ চিলি এইকেইটা ৰেড চিলি এইফালে যাওঁ হা এইফালে আৰু আছে নহয় এই চব চিলি গছ সৰু সুৰা খিনি তামোল গছ চব চবফালে বগৰী হৈ আছে দেই এই চব চিলি দুটামান চিলি এইবাৰ চিলি ইয়াত থোৱা বেগত ভৰাই দিয়া ৰ'বা টমেটো পকা নাই চিঙি দিয়া বোলে চাওঁ বোলে জেলেকি এটা চিঙি দিয়া চিলি এটা চিঙি দিয়া এইটো এটা চিঙা বেছিকৈ পকা নাই এইখিনি ব'লা আগত চাওঁগৈ ব'লা এই চব চোৱা টমেটো গছ দেখিছা খালি এইটো পকা নাই ৰেড হোৱা নাই ৰেড হ'লে ছিঙিব লাগিব নিচিঙিবা নাই হোৱা ৰেড নাই হোৱা চব ফুল গছ আমাৰ ফুল গছ আৰু এইটো এটা বগৰী বনাইছে আপেল বগৰী গছ এইটো আপেল বগৰী গছ সেই চব আপেল বগৰী গছ ডাঙৰ হ'লে মানে হ'ব আপেল বগৰী লাগিব ইয়াত আপেল বগৰী গছ হয় তোমালোকে গুটি ৰুইছিলা যে হয় নাই সেই চব বগৰীবিলাক দেখিছা ব'লা
নিচিঙিবা আৰু নিচিঙিবা কেনেকুৱা লাগে ইয়ামি লাগে অ'কে ব'লা 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 এই যে তামোল গছ আমাৰ তামোল গছ এই যে পাণ গছ একদম ওপৰলৈ গৈছে পাণ লাগি আছে ওপৰতে এইখিনি আমাৰ ফ্ৰেছ ফ্ৰেছ চব্জি দেখিছা কোনটো কি হয় কৈ যোৱা ঘৰৰ বাৰীৰ ধুনু ধুনু পটেটো একদম ধুনু ধুনু হৈছে দেখিছা ফ্ৰেছ ফ্ৰেছ ধুনু ধুনু ফ্ৰেছ ফ্ৰেছ পটেটো এইকেইটা চিলি এইটো মটৰ বা পিচ এইটো বিনছ এইখিনি ওলকবি ধুনু ধুনু ফ্ৰেছ ফ্ৰেছ তাজা তাজা ওলকবি দেই দেখিছা ফ্ৰেছ ফ্ৰেছ ধুনু ধুনু খাব লাগে সদায় ঘৰত আমি কৰি অলপ অলপকৈ অ'কে সেইটো কাৰণে ফাৰ্মিং কৰিব লাগে ধুনু ধুনুকৈ অলপ অলপকৈ ঘৰত খেতি কৰিব লাগে সৰু সৰুকৈ ঠিক আছে বজাৰৰ পৰা কিনি নাখায় তাজা তাজা ফল মূল তাজা তাজা চব্জি খাব লাগে ঠিক আছে অ'কে শাক পাচলি অ'কে ঠিক আছে এইফালে বাই বাই কৈ দিয়া ভালকৈ বাই বাই কৈ দিয়া বাই বাই কৈ দিয়া বোলো এইফালে বাই বাই কৈ দিয়া বাই বাই ফোনটো এইফালে চোৱা আকৌ অঁ এতিয়া কোৱা